নমস্কাৰ, মই দীপজ্যোতি গগৈ আৰু আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ বাক্সু খেলুৱাত আৰু ইয়াতে আজি আপোনালোকক বেলেগ এটা বস্তু দেখাম, যিটো বস্তু বহুত মানুহে দেখা নাই আৰু বহুত মানুহে চিনি নাপায় আৰু অসমৰ প্ৰায় বিলুপ্ত প্ৰায় বুলি ক'লেও বেয়া নহয়, এৰী মুগা। আৰু এৰী মুগা বহুতে কি হয় গম নাপায়, আৰু যিটো মুগাৰ সূতাৰ পৰা এৰী চাদৰ তৈয়াৰ কৰা হয়। ব'লকচোন আমি মানুহৰ ঘৰৰ ভিতৰলৈ যাওঁ আৰু দেখাম কি কি আছে। এইটো এৰী মুগা, এইটো এৰী মুগা। এইটো কেনেকৈ উৎপাদন হয়, কি হয়, সকলো কথা জানিম আৰু এই প্ৰচেছটো কেনেকুৱা, এৰী মুগাৰ পৰা কি হয় কি নহয় গোটেই প্ৰচেছটো জানিম। আৰু আমাৰ লগত দদৌ আছে, দদৌৰ পৰা জানিম। ইয়াৰ অলপ প্ৰচেছটো কওকচোন, মানে এৰী মুগাটো কেনেকৈ হয়। এৰী মুগাটো যেনেকৈ আমাৰ গছ মুগাৰ জাত যেনেকৈ আছে, এৰী মুগাৰ জাতেই আছে, সেইভাগেদিহে জাতৰ লগতহে হ'ব। কিন্তু এৰীয়ে বা হেৰিয়ে গছ মুগাৰ লগত মিক্সাৰ নহয়। সিহঁতৰ প্ৰজননটো বেলেগ। সেইকাৰণে এইবোৰ মুগা, এইটো এৰী মুগা, আমাৰ ভিতৰত যিটো মুগা পোহোঁ সেই মুগাটো হ'ল এৰী। আমি গছত পোৱাটো হ'ল মানে কি কয় গছ মুগা বুলি কওঁ। মানে এইটো কিমান দিন লাগে হ'বলৈ? এইটো হ'বলৈ গৰম দিন আৰু ঠাণ্ডা দিনৰ কথা আছে। গৰম ভিতৰত থকাৰ কাৰণে অলপ সোনকালে হয়, কিন্তু বাহিৰত হেৰি মুগাবোৰ কিন্তু সোনকালে নহ'ব, এইবোৰ দিন লাগে, বহুত দিন। জাৰৰ দিনত প্ৰায় 14 দিনতহে চাল কাটে। মানে এইবোৰ এইবোৰ 14 দিনমান নাকাটিব, খুব কেতিয়াবা 13 দিনটো কাটিব, এনেকুৱা আছে। গতিকে এই মুগাটো ঘৰত পোহাৰ কাৰণে অকণমান দুদিন ছুটি হয়, দিন লয়, বেছি নলয়, কম লয়, কিন্তু ঠাণ্ডা দিনত বেছিকৈ লয়। গতিকে এই মুগাটো এতিয়া আমি ঘৰতে পুহিছোঁ। ইয়াক খালি বাহিৰত নহয়, ভিতৰতে পুহিব লাগিব। গছৰ পৰা পাত কাটি দিব লাগিব, পাত কাটি ইয়াত যোগান দিব লাগিব। এই যোগান দিলে মানে এই মুগাখিনি অতি সোনকালে পকিব। পকাৰ পৰা সূতা যেনেকৈ মুগাই সূতা দিব, আৰু সেই সূতাই বোলে মানুহে বৈ কাটি কাপোৰ কানি বনাব লাগিব। মানে এইটো আপোনাৰ হেৰি কি কয়, এৰী চাদৰ বনাব। এৰী চাদৰ বনাব আৰু ইয়াৰ পৰা আৰু এটা বস্তু বনাইগৈ বুলি কোৱা শুনাই, যে এই মটৰ টায়াৰবোৰ যে বনাইগৈ, তাত এই সূতাটো মিক্সাৰ কৰে। এতিয়া মানে খোলা চোলা চব লৈ যায়। আজিকালি বহুত মানুহে এৰী চাদৰ নলয়, এৰী চাদৰ মানে দেখিবলৈ নাপায়, খুব কম মানুহে লয়। আৰু এইটো বিশেষকৈ বেলেগ জেগাত ব্যৱহাৰ হয়। যেনেকৈ চকা বনাইছে, গাড়ী চকা, তাৰ হেতা ব্যৱহৃত হয়। মানে এৰী মুগা সূতাটো হৈ গ'ল। মানে অসমত আজিকালি বহুত মানুহে এইটো নকৰে, এইটো নাপায়, খালি হেৰিটো পাব, গছ মুগাটো পায় অলপ। ইয়াত আমি ককাৰ পৰা যথেষ্টখিনি কথা গম পালোঁ। তেওঁ এৰী মুগাৰ বিষয়ে যথেষ্টখিনি ক'লে। আৰু আইতা আছে, আইতাই আগতে ঘৰত নিজে এৰী চাদৰ বনাইছিলে আৰু সেই এৰী চাদৰ বনাই বিক্ৰী কৰি তেওঁ ল'ৰা ছোৱালী পঢ়াইছিলে। আৰু আইতা থৈ যাম, কওকচোন আপোনাৰ কাহিনীটো কওক। মানে আমি নিজে সূতা কাটি, এৰী সূতা মানে কাটি এইবোৰ চাদৰ বৈছিলোঁ। এইবোৰ চাদৰকে বিকি ল'ৰা ছোৱালী পঢ়াই শুনাই এতিয়া নিজে খাইছোঁ। মানে এইখন এৰী চাদৰ আজিকালি প্ৰায় মানুহে লোৱা দেখিবলৈ নাই বুলি ক'লেও বেয়া নহয়, প্ৰায় মানুহে নলয় এৰী চাদৰ। এইখন অকল এৰী সূতাৰ পৰা হৈছে। এইখন মুগা দিগ দিয়া আছে অলপ। এইখন একেবাৰে এৰী চাদৰ হৈছে, এৰী সূতা। মানে আপুনি আগত এইবিলাক নিজে বয়, নিজে সূতা কাটে আৰু আগৰ দিনৰ কথা গম পালে কেনেকৈ কি হৈছিলে নাই। আজিকালি এইবিলাক নাই, আজিকালি এইবিলাক দেখিবলৈ পোৱা নাযায়। আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে এইবিলাক কৰিবলৈ আগ্ৰহো নকৰে। এৰী মুগা খেতি কৰা ছোৱালীবিলাকে কথাটো মই বাদেই দিছোঁ। ছোৱালীবিলাকেতো এৰী চাদৰ পোৱাটো দূৰৰে কথা, পথাৰলৈকে নাযায়, হয়নে নহয়? আমি এইবোৰ কৰিহে ল'ৰা ছোৱালী পঢ়াইছিলোঁ। এৰী মুগাৰ বিষয়ে যথেষ্টখিনি কথা গম পালে, আইতাৰ বিষয়েও গম পালে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।